জানিছিলোঁ মই অসমীয়া গান জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাই জানো আৰু ইংলিছ মই ৰক জানিছিলোঁ তাৰ বাহিৰে মই হিন্দী গান এটাও নাজানিছিলোঁ মোক এইকেইজন মানুহে মোক বেণ্ডত ইণ্ট্ৰডিউচ কৰিছিল আৰু মোক বেণ্ড কালচাৰটো শিকাইছিল তাৰ কেইদিনমান আগতে জুবিনে মোক যতীন শৰ্মাৰ ষ্টুডিঅ'লৈ এদিন ৰাতি লৈ গৈছিল 1:30 বজাত আৰু ক'লে এনেকৈ জয় আহিছে জয়ে গান গায় আমি মাইনাদা বুলি কওঁ মাইনাদাই ঘূৰি পেলাই গীটাৰ এখন দিলে গোৱা আমি সদায় মাইনাদাৰ ষ্টুডিঅ'ত আমি থাকোঁ মাইনাদাই কাম কৰে মই মাইনাদাৰ কাম চাওঁ মাইনাদাৰ পৰা কাম শিকিলোঁ বহুত আৰু জুবিনৰ লগত থাকোঁ জুবিনৰ পৰা বহুত বস্তু শিকিলোঁ ৰামৰ লগত কাম কৰিছোঁ ৰাম সম্পতৰ লগত বহুত বস্তু শিকিছোঁ প্ৰীতম অমৰ মহিলে ইমান ডাঙৰ ডাঙৰ বেকগ্ৰাউণ্ড কৰে এতিয়া অমৰ মহিলৰ লগত বহুতখিনি কাম কৰিছোঁ চ' ইট ৱাজ অল আ বিউটিফুল জাৰ্ণি আপোনাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে অলপমান ক'ব নেকি মই সংগীত সৰুৰ পৰাই শুনিছিলোঁ আৰু সৰুতে ডিগবৈত প্ৰথম ওৱান অফ মাই আৰ্লিয়েষ্ট মেমৰিজ হ'ল দেউতাই বেহেলা বজোৱা আৰু সেই ডিগবৈ ঘৰবোৰৰ মাজত ডাঙৰ ডাঙৰ গছৰ তলত গধূলি বেহেলাখন শুনাটোৱে মোৰ দেট ৱাজ মাই ফাৰ্ষ্ট মেমৰি আৰু মই প্ৰায় 3-4 বছৰ বয়সত মোক দেউতাই প্ৰথম এখন ভায়লিন মোক প্ৰেজেণ্ট কৰিছিলে আৰু তেতিয়া চাৰিগামা শিকালে এণ্ড দেট ইজ হোৱাট বিগেন এ লাইফ লং জাৰ্ণি উইথ মিউজিক তেনেকুৱা মই লাহে লাহে নিজে বজাব শিকিলোঁ আৰু সৰুৰ পৰা ভূপেন হাজৰিকাৰ গান শুনিছিলোঁ জয়ন্ত হাজৰিকাৰ গান শুনিছিলোঁ আৰু ৰেডিঅ'ত বিটলছৰ গান শুনিছোঁ ইগলছ আবা বনি এম আৰু সেইখিনি গানে এটা বেলেগ ধৰণৰ প্ৰভাৱ পেলাইছিল সেনেকুৱা গান গাই খুব ভাল পাইছিলোঁ সৰুতে বলীউডৰ গান একেবাৰে শুনা নাছিলোঁ ফৰ চাম ৰিজন হিন্দী মিউজিকৰ প্ৰতি মোৰ ইমান ৰাপ নাছিল তেতিয়া আৰু তেনেকৈ শিকি গ'লোঁ স্কুলত কাৰ্মেল স্কুল ডিগবৈ কাৰ্মেল স্কুল যোৰহাট আমাৰ কেথলিক স্কুল আছিল আৰু কেথলিক নানসকলে যি ধৰণৰ এটা ভক্তিভাৱে যিটো দ্য চৰ্ট অফ চ'ল দেট ব্ৰিং ইন টু মিউজিক সেই ধৰণৰ মিউজিক তেওঁলোকে যেতিয়া গায় সেই বস্তুটোৱে মোক আই থিংক খুব ডাঙৰকৈ ইনফ্লুৱেঞ্চ কৰিলে আৰু এতিয়াও কৰে এণ্ড মুভিং ফৰৱাৰ্ড মই শ্বিলঙত পঢ়িছোঁ শ্বিলঙত বেলেগ ধৰণৰ মিউজিক শুনিলোঁ মোৰ লগৰ বহুত বন্ধু আছিল যিসকলে খুব ভাল গান গাইছিল তেওঁলোকৰ প্ৰথম একচুৱেল ৰক ভোকেলিষ্ট মই শ্বিলঙত দেখিছোঁ মোৰ বন্ধু টিমি তেতিয়াৰ দিনত স্ন' হোৱাইটৰ লগত গাইছিল আৰু প্ৰথম হেভি মেটেল ভোকেলছৰ লগত মই নিজে মানে ফ্ৰণ্ট দেখিছোঁ মানুহে হেভি মেটেল কেনেকৈ গায় সেই দেট হেড প্ৰফাউণ্ড ইনফ্লুৱেঞ্চ অন মি আৰু তাৰপিছত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আই ৱাজ পাৰ্ট অফ ডিফাৰেণ্ট বেণ্ডছ মোৰ লগৰ বন্ধু মানস চৌধুৰী যাৰ লগত আমি এতিয়াও কাম কৰোঁ একেলগে বজাওঁ মোৰ এলবামত মানসে বজাইছে আই বিন পাৰ্ট অফ ডিফাৰেণ্ট এণ্ডিভাৰ্ছ উইথ হিম লগত আছিল নীৰজ আছিল তাৰপিছত নাগালেণ্ডৰ লিমা ইয়াদে নীৰজ ড্ৰামছত আছিল লিমা বেছত আছিল আমাৰ লগৰ খুব মোৰ প্ৰিয় বন্ধু যোন এতিয়া নাই তাৰিক আব্দুল্লা আছিল গিটাৰছত ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ডছ উই হেভ লষ্ট হিম টু কেঞ্চাৰ আৰু তাৰপিছত মই দিল্লী গ'লোঁ সেইটো সময় মোৰ গ্ৰেজুৱেশ্যনৰ পিছত মই দিল্লীলৈ গৈছোঁ এণ্ড সেইটো সময়ত অলপ কনফিউজন আছিলে কি কৰোঁ কি নকৰোঁ লাইফত কাৰণ এফালৰ পৰা মই অসমীয়া গান ভাল পাওঁ ইফালৰ পৰা দ্য হোল ৱেষ্টাৰ্ণ ৰক চিটুৱেশ্যন বলীউড বস্তুটো কেতিয়াও ফিগাৰ আউট কৰা নাছিলোঁ আৰু দিল্লীত 2-3 বছৰ তেনেকৈ থাকি কনফিউজনৰ মাজত মই এদিন হঠাতে জুবিনক ফোন কৰিলোঁ আৰু ক'লোঁ যে জুবিন আই এম হেভিং হিউজ প্ৰব্লেমছ জুবিনে ইন হিজ অ'ন ৱে মোক ক'লে আহি যা তেনেকুৱা সময়ত মই আকৌ গৈ জুবিনক গুৱাহাটীত লগ ধৰিলোঁ জুবিনে কৈছে জাষ্ট কাম মোৰ লগত থাক আৰু তেনেকৈ মই বম্বে গুচি গ'লোঁ আৰু বম্বেলৈ মই অসমীয়া গান আৰু ইংলিছ গানেই লৈ গৈছিলোঁ মই বম্বেলৈ এটাও হিন্দী গান শিকি যোৱা নাছিলোঁ এতিয়া ভাবোঁ যিখিনি জানিছিলোঁ মই অসমীয়া গান জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাই জানো আৰু ইংলিছ মই ৰক জানিছিলোঁ তাৰ বাহিৰে মই হিন্দী গান এটাও নাজানিছিলোঁ তেনেকৈ বম্বে গুচি গ'লোঁ আৰু লাহে লাহে বম্বেত আহি মই যতীন শৰ্মা মাইনাদাহঁতৰ লগত পৰিলোহি মাইনাদাই মোক প্ৰথম ব্ৰেক দিছে মুন্না ভাই MBBS বহুত ধৰণৰ ৰিমিক্সত গাইছোঁ বহুত চিনেমা খাকি মুন্না ভাই এনেকুৱা ধৰণৰ গান গাইছোঁ আৰু সেই ধৰণৰ এটা ষ্টাইল এটা বেলেগ ধৰণৰ এটা পপুলাৰ হৈ গ'ল আৰু তেনেকৈ লাহে লাহে বম্বেত কাম কৰিলোঁ বহুতৰ লগত কাম কৰিলোঁ মাইনাদাৰ পৰা মই ৰাম সম্পতৰ লগত গ'লোঁ ৰাম সম্পতৰ পৰা অনু মল্লিকৰ লগত কাম কৰিলোঁ তাৰপিছত বিশাল শেখৰ প্ৰীতমৰ লগত বহুত কাম কৰিলোঁ আৰু এটা সময়ত ভাবিলোঁ নিজৰ মিউজিক আই ৱান্টেড টু কম্প'জ ডু মাই অ'ন মিউজিক কিছু কাম মই বলীউডৰ কমাই মই নিজৰ মিউজিকত ধৰিলোঁ কাৰণ মই সদায় লোকৰ কাৰণে গান গাই থাকিলে নিজে কম্প'জ কৰিবলৈ
সেইটো অসুবিধা হয়, সময় লাগে কম্প'জ কৰিবলৈ। চ' a different kind of journey began and it has been one. মুম্বাইলৈ অহাৰ আগতে দিল্লীত আপুনি বেণ্ডৰ লগত জড়িত হৈ আছিল। সেই সময়ৰ বিষয়ে অলপমান ক'ব নেকি? দিল্লীত নহয়, মই গুৱাহাটীত আছিলোঁ বেণ্ডৰ লগত, আৰু সেইটো সময়ত আমি তেতিয়া হেভি মেটেল গাওঁ। আৰু মই কেতিয়াবা গীটাৰ ল'লে অকলে মই নিজে জয়ন্ত হাজৰিকাৰ গানো গাওঁ আৰু ভূপেন হাজৰিকাৰ গান গাওঁ। মই কলেজত আছিলোঁ, গুৱাহাটী কমাৰ্চ কলেজত, কিন্তু মই বেণ্ডৰ লগত থাকিলে ইট ৱাজ হেভি মেটেল। আমি তেতিয়া ৰনি জেমছ ডিঅ', আইৰণ মেইডেন, মেটালিকা আৰু তেনেকুৱা ধৰণৰ বেণ্ড আমি ভাল পাইছিলোঁ গাবলৈ। মাই ষ্টাইল ৱাজ মোৰ হেভি মেটেল, হাৰ্ড ৰক। এতিয়াও মই হেভি মেটেল শুনি খুব ভাল পাওঁ, আৰু আই লাভড বিগ পাৱাৰফুল বেণ্ডছ। আৰু আমাৰ বেণ্ডটো ইট ৱাজ লাইক ভেৰি বিগ, ভেৰি পাৱাৰফুল, আৰু সকলোৱে যথেষ্ট ইণ্টেগ্ৰিটিয়ে মিউজিক কৰিছিল। তাৰিক, মানস, নীৰজ, ডিমা, অল ভেৰি চিৰিয়াছ মিউজিচিয়ানছ। আৰু প্ৰথম বেণ্ডলৈ মোক এইকেইজন মানুহে মোক বেণ্ডত ইণ্ট্ৰডিউচ কৰিছিল আৰু মোক বেণ্ড কালচাৰটো শিকাইছিল। কিন্তু আমি গুৱাহাটীত থাকোঁতে বেণ্ডৰ লগত আমি তেতিয়া গুৱাহাটীত হৃদয় গোস্বামী আছিল মোৰ কাজিন, হৃদয় চক্ৰত গাইছিল, তাৰপিছত তাৰ আগতে ডৰেন প্লাটনিকত গাইছিল বুলি বেণ্ড। দে আৰ ভেৰি কাল্ট বেণ্ডছ অফ আছাম। চ' তেনেকুৱা মানুহৰ পৰা মই চাই কেনেকৈ বেণ্ডত গাব লাগে, হোৱাট ইজ দ্য মেণ্টেলিটি এণ্ড হোৱাট ইজ দ্য চাইক'লজি অফ এ বেণ্ড, দেট ইজ হোৱাট আই লাৰ্ণ ফ্ৰম দেম। মই হৃদয় গোস্বামীৰ লগত আগতে হৃদয়ৰ শ্ব'ত ময়ো যাওঁ, হৃদয়ৰ লগত চাবলৈ যাওঁ কেনেকৈ গায়। অলপকৈ সেইকাৰণে সকলোৰ পৰা অলপকৈ শিকি গৈছোঁ। মুম্বাইৰ ষ্ট্ৰাগল লাইফৰ বিষয়ে অলপমান ক'ব নেকি? মই বম্বে ষ্ট্ৰাগল বুলি নাভাবোঁ, কাৰণ মই প্ৰায় প্ৰথম এসপ্তাহ ভিতৰৰ পৰাই মই বম্বেত কাম কৰিছিলোঁ। মই জুবিনৰ লগত আহিলোঁ, জুবিনে মোক ষ্টুডিঅ'ত কেনেকৈ গাব লাগে শিকাই, কয় যে মই ষ্টুডিঅ'ত কাম নকৰোঁ। জুবিনে মোক নিজে কয় যে মই ষ্টুডিঅ'ত কাম নকৰিলে ইউ কাম টু দ্য ষ্টুডিঅ'। মই ৰাতিপুৱা জুবিনৰ ষ্টুডিঅ'ত বহোঁ, কেনেকৈ ষ্টুডিঅ'ত গাব লাগে, ছফ্টৱেৰ কি, কেনেকৈ নিজকে ৰেকৰ্ড কৰিব লাগে, সেইবোৰ শিকিলোঁ। আৰু প্ৰায় মই বম্বেত অহাৰ 1-1.5 সপ্তাহৰ ভিতৰতে মোক যতীন শৰ্মাই মাতিলে, এণ্ড হি গেভ মি মাই ফাৰ্ষ্ট ব্ৰেক। আৰু তাৰ কেইদিনমান আগতে জুবিনে মোক যতীন শৰ্মাৰ ষ্টুডিঅ'লৈ এদিন ৰাতি লৈ গৈছিল 1:30 বজাত, আৰু ক'লে এনেকৈ জয় আহিছে, জয়ে গান গায়, তেতিয়া আমি মাইনাদা বুলি কওঁ, মাইনাদাই ঘূৰি পেলাই গীটাৰ এখন দিলে যে গোৱা, আৰু তেতিয়া মই এফালৰ পৰা গাই গৈছোঁ। আৰু মাইনাদাহঁতে ৰাতি তেতিয়া কাম কৰি আছিলে মাইনাদাৰ বন্ধুৰ লগত, কিন্তু সেই এটা গানৰ পৰাই গৈ পেলাই প্ৰায় ছেশ্যনটো 1-1.5 ঘণ্টা হ'ল। আৰু তেতিয়া মই গম পাইছোঁ চাগে মোৰ গান শুনি বা মই কেনেকৈ গাওঁ, মোৰ ষ্টাইলটো ভাল পাইছে। আৰু তেনেকৈ মোৰ এসপ্তাহৰ ভিতৰত মাইনাদা গেভ মি মাই ফাৰ্ষ্ট ব্ৰেক। চ' মই বম্বে ষ্ট্ৰাগল বুলি নাভাবোঁ, কাৰণে মই প্ৰথমৰ পৰাই বহুত কাম কৰিছোঁ, আৰু ইট ৱাজ জাষ্ট এ বিউটিফুল জাৰ্ণি। হয়, প্ৰথমতে অলপ কমটি কাম কৰিছিলোঁ, বা কামখিনি সৰু বা ডাঙৰ সেইটো বেলেগ মেটাৰ নকৰে, কিন্তু ইট ৱাজ জাষ্ট বিউটিফুল জাৰ্ণি। আমি সদায় মাইনাদাৰ ষ্টুডিঅ'ত আমি থাকোঁ, মাইনাদাই কাম কৰে, মই মাইনাদাৰ কাম চাওঁ, মাইনাদাৰ পৰা কাম শিকিলোঁ বহুত। আৰু জুবিনৰ লগত থাকোঁ, জুবিনৰ পৰা বহুত বস্তু শিকিলোঁ। ৰামৰ লগত কাম কৰিছোঁ, ৰাম সম্পতৰ লগত বহুত বস্তু শিকিছোঁ। প্ৰীতম, অমৰ মহিলে ইমান ডাঙৰ বেকগ্ৰাউণ্ড কৰে এতিয়া, অমৰ মহিলৰ লগত বহুতখিনি কাম কৰিছোঁ। চ' ইট ৱাজ অল এ বিউটিফুল জাৰ্ণি। আই ডোণ্ট থিংক ইটছ এ ষ্ট্ৰাগল। এভৰি ডে ৱাজ বিউটিফুল। মই সদায় উঠি ভাল পাওঁ যে, আৰু আই উড থেংক মাই ষ্টাৰ্ছ, যে মই যিটো বিচাৰিছোঁ, যেনেকৈ বিচাৰিছোঁ মই তেনেকৈ কাম কৰিব পাৰিছোঁ। আপুনি বলিউডত ইতিমধ্যে বহুতো জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে। তাৰ ভিতৰত কোনকেইটা গীতৰ নাম ল'ব বিচাৰিব যিয়ে বলিউডত আপোনাক প্ৰতিষ্ঠা কৰাত সহায় কৰিলে বুলি আপুনি ভাবে? চ' বলিউডৰ মই গান গাইছোঁ, কিন্তু মাই ষ্টাইল ইজ নট বলিউড একচুৱেলি। আই লাইক টু ডু মোৰ অ'পেন এণ্ডেড মিউজিক। আৰু যিহেতু তেনেকুৱা মিউজিক শুনিয়ে সৰুৰ পৰা মই ডাঙৰ হৈছিলোঁ, সেইকাৰণে টিপিকেল এনেকুৱা মোৰ ড্ৰিমছ নাই যে মই শ্বাহৰুখ খানৰ কাৰণে গাব লাগিব, বা মই এনেকুৱা ডিৰেক্টৰৰ লগত গাব লাগিব, বা মই ৰণবীৰ কাপুৰৰ কাৰণে গাব লাগিব। আই ডিডণ্ট হেভ দ'জ থিংছ। চ' আই থিংক মাই ফাৰ্ষ্ট বিউটিফুল ব্ৰেক ৱাজ উইথ অমিত ত্ৰিবেদী। আমি বন্ধু, অমিত ত্ৰিবেদী, মই, অমিতাভ, উই ৱেৰ অল ফ্ৰেণ্ডছ। চ' অমিতহঁতৰ লগত যোনটো প্ৰথম ব্ৰেক পাইছোঁ মই, সেইটো উড়ান এণ্ড দেৱদী, তাত মই গান গাইছোঁ। এণ্ড দ'জ ছংছ হেভ বিকাম কাল্ট। এতিয়া কাহানী বা এই কালচাৰ যোনটো কাহানীত উড়ানৰ টাইটেল ট্ৰেক আছিলে, উড়ানেতো গৈ নেশ্যনেল এৱাৰ্ড পালে, ফিল্ম ফেয়াৰো পাইছিলে আই থিংক 2009-10। চ' দ'জ ছংছ বিকেম কাল্ট। তাৰপিছত মই জিন্দগী না মিলেগি গাইছোঁ মই টাইটেল ট্ৰেক। আৰু তাৰপিছত মই লাহেকৈ কিছুমান বস্তু গাবলৈ এৰিও দিছোঁ, কাৰণ মই যদি গান গাই থাকোঁ তেতিয়া নিজৰ সময়ত নিজৰ ওপৰত ইনভেষ্ট কৰিবলৈ সময় নাপাওঁ। আমাৰ নিজৰ মিউজিক উই হেড কাম আউট উইথ আৱাৰ ওন এলবাম 2010-11। সেইটোত সময় লাগিল ওলাবলৈ, কিন্তু সেই এলবামটো ইমান জনপ্ৰিয় হৈ গ'ল যে নিজৰ মিউজিক, নিজৰ কম্প'জিশ্যনত মই সময় দিব লগা হ'ল। আৰু
লোকৰ কাৰণে মই গান গাই থাকিলে বা লোকৰ কাৰণে কাম কৰি থাকিলে মই সেইখিনি সময় নাপালোঁহেঁতেন চ' সেইটো সময়ৰ পিছত মই এটা সময়ত এৰিলোঁ লোকৰ কাৰণে গান গোৱা নিজৰ কাম কৰিলোঁ বেলেগ চিনেমা চাইন কৰিলোঁ চ' ইট হেজ বিন এ মিক্সড জাৰ্ণি মই এনেকুৱা নহয় যে মই এইকেইটা গান লৈ জীয়াই আছোঁ বা এইকেইটা গানে গাইছোঁ I just see music as a very different kind of journey. আপোনাৰ অসমীয়া গীতৰ ক্ষেত্ৰত দেখা যায় প্ৰতিটো গীততেই এটা থিম থাকে যেনে শিলে শিলে ক'ব তেজীমলা এনেধৰণৰ গীতৰ বাবে গৱেষণাৰ প্ৰয়োজন আপুনি কিমান সময় দিবলগীয়া হয় এনে এটা গীতত মই গানত বহুত সময় দিওঁ যদি শিলে শিলে ক'ব বুলি যোনটো আমাৰ কোচ ৰাজবংশীৰ ওপৰত আমাৰ 9 যুঁজৰ ৰণুৱা সেইটো গানত প্ৰায় 1.5 বছৰ গৈছে আমি অসমখন ইফালৰ পৰা সিফাললৈ চাইছোঁ স্পেচিয়েলি দ্য নৰ্থ বেংক যোনটো মই আগতে যোৱা নাছিলোঁ প্ৰায় মাজুলীৰ পৰা আমি নেপাললৈকে আমি গৈছোঁ আমি ৰেকি কৰিবলৈ গানটো 3বাৰ গৈছোঁ আৰু 3বাৰ 3টা ভিডিঅ' শ্বুটত আমি গানটো শ্বুট কৰিছোঁ আৰু 1.5 বছৰ লাগিছে গানটো বনাবলৈ গানটো সময় লাগে প্ৰত্যেকটো গান ইপছনে মই যেতিয়া ভাবোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ পাৰ্টনাৰ ইন ছং ৰাইটিং ইজ ইপছন লাল বৰুৱা আৰু তাৰপিছত গোটেই প্ৰডাকশ্যনত আমাৰ নিজৰ গানত অৱনী তাঁতী পৱন ৰচেলি মানস চৌধুৰী গোটেইখিনি মানুহ থাকে কিন্তু ইপছন মই যথেষ্ট আমি সময় লওঁ কথা এটা ভাবিলোঁ আৰু গানটো বনোৱাৰ আমি মজাটো লওঁ এনেও নহয় যে গানটো আমি বনাই গানটো উলিয়াই দিব লাগিব মানুহে শুনিব লাগিব তেনেকুৱা কোনো কথা নাই মানুহে শুনিব আৰু মানুহৰ কাৰণে আমি গান বনাওঁ আমি শ্ৰোতাৰ কাৰণে বাট উই হেভ টু এনজয় দ্য হোল প্ৰচেছ সেইটো আমি মজা ল'বলৈ চেষ্টা কৰোঁ আমাৰ সেইটোৱে গান হওক বা তেজীমলাই হওক ৰাভাই হওক ৰাভাৰ গানটো এদিন মোক ইপছনে আহি পেলাই ষ্টৰিটো কৈছিলে আজি সেইটো প্ৰায় 2013 নে 14ত ইপছন এদিন মোৰ ঘৰলৈ আহিছিলে বম্বেত বৰষুণ দি থকাৰ কাৰণে ইপছনক মই পটককৈ ঘৰৰ পৰা নপঠিয়ালোঁ আমি কথা পাতি ৰাতি হ'লগৈ বহুত ধৰণৰ কথা ওলাইছে কেনেকুৱা ধৰণৰ গান কৰিব বিচাৰিছোঁ কি কৰিব বিচাৰিছোঁ তেতিয়া হঠাতে মোক ইপছনে গোটেই গাজিৰাভাৰ পৰা ৰাভাৰ ষ্টৰিটো ক'লে আৰু মই শুনি থাকোঁতেই মই গম পাইছোঁ যে এইটো এটা অদ্ভুত ধৰণৰ এইটো এটা গান হোৱা উচিত গাজিৰাভাৰ কথাটো মানুহে জানিব লাগে এণ্ড দ্যাট ইজ হাউ দ্যাট ছং ৱাজ বৰ্ণ আৰু আমি সেই গানটো লাহেকৈ কম্প'জিশ্যন আৰম্ভ কৰিলোঁ আৰু এটা সময়ত গৈ পেলাই আমি কম্প'জিশ্যনটো ৰৈ গ'লোঁ কাৰণ আমি গানটো গাজিৰাভাৰ পইণ্ট অফ ভিউৰ পৰা লিখিছিলোঁ আৰু কি কৰিব লাগে গানটোক লৈ আমি ভাবি পোৱা নাছিলোঁ তেনেকৈ মই আমেৰিকাত গৈ মই জৰ্জ ব্ৰুকছক লগ পালোঁ ইমান এজন শ্ৰেষ্ঠ ছেক্সোফোন প্লেয়াৰ হি ৱাজ লাইক এ ড্ৰিম কাম ট্ৰু তেখেতক আমি লৈ আহিলোঁ গানটোলৈ জৰ্জ ব্ৰুকছ একচুৱেলি তেওঁ বিষ্ণু ৰাভাৰ ৰোলটো লৈ ল'লে গোটেই গানটোত সেইকাৰণে সেইবোৰ গানৰ অলপ কথাটো বেলেগ ধৰণৰ হয় সময় লাগে অলপ শ্ল' কাম কৰোঁ মানুহে অলপ বেয়া পায় কিন্তু গানবোৰ ভাল হ'লে মানুহে ভাল পায় সময় লাগে আৰু অলপ ৰিচাৰ্চ আৰু অলপ ষ্টাডি কৰা হয় বস্তুবোৰ ক'বলৈ আৰু ভাল পাওঁ এনেকুৱা কথা কিছুমান ক'বলৈ যিবোৰ অসমীয়া পাহৰি গৈছে আপুনি কোচ ৰাজবংশীৰ কথাই কওক আপোনালোকে বা তেজীমলাৰ কথাই কওক বা ৰাভাৰ কথাই কওক এনেকুৱা ষ্টৰি লৈ আহিবলৈ ভাল লাগে যোনবোৰ সদায় ষ্টৰিবোৰ এটা ৰেলেভেঞ্চ আছে আৰু যোনে আমাক বহুত বস্তু শিকাব পাৰিব বাট এট দ্য ছেইম টাইম দে আৰ এণ্টাৰটেইনিং আৰু এট দ্য ছেইম টাইম দে হেভ গ্ৰেট ৰেপ্ৰেজেণ্টেশ্যন ভেলিউ তেনেকুৱা গান তেনেকুৱা সৃষ্টি কৰি ভাল লাগে তেনেকুৱা সৃষ্টিৰ মাজত থাকিব বিচাৰোঁ আৰু সেই সৃষ্টিখিনি কৰিবলৈ অলপ সময় লাগে আৰু তাকেই কৰোঁ আপুনি মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ আৰু লেলা মজনুৰ দৰে ছবিত সংগীত পৰিচালনা কৰিছে তাৰে অ' মেৰী লেলা গীতটো যথেষ্ট জনপ্ৰিয়ও হৈছে কেনেদৰে জয় বৰুৱা এজন গায়কৰ পৰা সংগীত পৰিচালক হ'ল মই সংগীত পৰিচালক হোৱাৰ গুৰিত এটা কথা আছে আই অলৱেজ ৱান্টেড টু বি এ ক্ৰিয়েটৰ মোৰ এইটো বস্তু আছিলে যে মই গান ক্ৰিয়েট কৰিম আই উইল ক্ৰিয়েট ছংছ আই উইল ক্ৰিয়েট মিউজিক এইটো নহয় যে মই মিউজিক কম্প'জাৰ হ'ম আই ৱান্টেড টু ক্ৰিয়েট আইডিয়াজ মই আইডিয়া বনাব খুজিছিলোঁ য'ৰ পৰা গান আহে য'ৰ পৰা মিউজিক আহে যেনেকৈ আমি ৰাভা গানটো যেনেকৈ বনাইছোঁ সেইটোত তাত এটা ডেফিনেট হিষ্ট্ৰী সোমাই আছে কিন্তু গানটো আমি যি ধৰণে ৰচিছোঁ আৰু যি ধৰণে আমি বেলেগ মানুহক আনিছোঁ টু বি পাৰ্ট জৰ্জ ব্ৰুকছ হওক হেৰি হওক তাত এটা আইডিয়া সোমাই আছে আৰু সেই আইডিয়াটো দ্যাট ইজ হোৱাট ইজ আছ এণ্ড দ্যাট ইজ হোৱাট ইজ মি মই সদায় ক্ৰিয়েট কৰিম বুলি ভাবিছোঁ বেলেগ ধৰণৰ আইডিয়া এতিয়া মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ আমি যোনটো 200 কোটি গান আছিলে এইটো প্ৰবেবলি এটাই গান যোনটো মই আই এম লুকিং বেক অন এ পাৰ্চনেল নোট মই কমাৰ্চ কলেজত কেনেকৈ আমি ৰাতিপুৱা উঠোঁ কেনেকৈ ৰাতিপুৱা উঠি পেলাই আমি ৰেষ্টলেছ হৈ থাকোঁ ইফাল সিফাল যাবলৈ মন যায় চ' আই ৱাজ অলৱেজ ৰেষ্টলেছ উইথ আইডিয়াজ আৰু সেইকাৰণে সেইটো এটা নেচাৰেল ফ্ল' আছিলে যে সেই আইডিয়াখিনি এটা নেচাৰেলি এটা এলবামলৈ যাওক আৰু সেই আইডিয়াখিনি এটা সময়ত এখন চিনেমালৈ যাওক বা বেলেগ ধৰণৰ জেগালৈ যাওক
So Margarita with a Straw was a natural outcome of ideas. Amar সেই গানটো আমাৰ এলবামত আছিলে আৰু তেনেকুৱা গান ইভেন লেলা মজনু যোনটো ওমেৰি লেলা তাৰ কাৰণে বহুত কাশ্মীৰী গান শুনিব লগা হৈছিলে আৰু the story was there. So my progression into film composing has just been part of creation. Eto ekko design noy ma Bombay le film composer boli hom boli jabo khoja nasilo ba gayok hom boli jabo khoja nasilo. আহিবলগীয়া প্ৰজেক্টসমূহৰ বিষয়ে অলপমান ক'ব নেকি? আহিবলগীয়া প্ৰজেক্ট হিচাপে মই নিজৰ এলবামটোত কাম কৰি আছো আমাৰ প্ৰথম এলবামটো লুকিং আউট অফ দ্য উইন্ডো 2010-11 ত আহিছিল তাৰপিছত there's an ongoing series called Pride য'ৰ পৰা ৰাভা কোচ ৰাজবংশী গান ৰাইডাৰ্ছ অফ দ্য মিষ্ট এইখিনি আছে ৰাজস্থানত কাম কৰিছো এতিয়া দুখন সিনেমা বলিউডত কাম কৰিছিলো আৰু এখন অসমীয়া কিন্তু সিনেমা কিন্তু বৰ্তমান অলপ স্লো হৈ গ'ল গোটেই প্ৰসেসটো উইল সি আৰু বাহিৰৰ কামখিনি আছে যোনটো আমি ফিউচাৰ মিউজিকেল এখন যোনখন কাম কৰি আছো আমি এবি ৰোডত সেইখিনি কাম চলি আছে তাৰ ইনফ্যাক্ট নেক্সট ফেজ আৰম্ভ হৈছে এণ্ড তেওঁলোকে মিউজিকেলৰ কাৰণে কামখিনি আমেৰিকাত আগবঢ়াইছে so that's a different kind of process that's going on চাওঁ এতিয়া last gote environment issue has become very big with coal mining, coal extraction, oil, digging patkai. Our rainforests have been one of my primary objects of interest for a long while. Etia ko khubidha paise gote subject ot khoma bole to speak for the people. Aro enukwa nohoy je ami kabak beya paisu sarkarak beya paisu ba oil india beya paisu ami sokoloi mili অসমখন আগবঢ়াব লাগিব কিন্তু at the same time eco sensitive zones যোনখিনি আৰু স্পেচিয়েলি ৰেইন ফৰেষ্ট এইখিনিক আমি ধৰি পেলাই এইখিনিক ছেফ মানে উই হেভ টু এনশ্যোৰ দ্য ছেফটি অফ ছাচ থিংছ ৰেইন ফৰেষ্ট আমাৰ ঘৰৰ পিছফালে হোৱা হাবি নহয় ইট ইজ লাইক দ্যাট টেক বিলিয়ন ইয়াৰ্ছ টু গেট দেয়াৰ এতিয়া নতুন ছাবজেক্ট আকৌ আহিছে আৰু যোনখিনি প্ৰথম বস্তু বহুত আগৰ পৰা ভাবি আহিছিলোঁ সেইখিনিৰ লগত ৰিকানেক্ট কৰিছোঁ দ'জ উইল বি ফিউচাৰ প্ৰজেক্টছ জন লেনন এণ্ড পল মেকাৰ্টনি বিং পাৰ্ট অফ some of the biggest songs in the studio that Pink Floyd কাম কৰিছে Roger Waters, David Gilmour বহুত ডাঙৰ ব্যান্ড কিছুমান এটাতকৈ ডাঙৰ সিনেমা য'ত স্ক'ৰ মানে ৰিচেণ্টলি ডানকাৰ্কৰ স্ক'ৰ তাত হৈছে মানে some of the biggest Hollywood productions যেতিয়া ইউৰোপলৈ আহে তেওঁলোকে এবি ৰোডত কাম কৰে একেটা ৰুমত য'ত এড শ্বিৰেনে কাম কৰিছে য'ত ষ্টিঙে কাম কৰিছে য'ত ব্ৰুচ স্প্ৰিংষ্টিনে কাম কৰিছে য'ত পল মেকাৰ্টনি আহি বহিছে য'ত জন লেননে যোনটো পিয়ানো বজাইছে So আমি সেইবোৰ ৰুমত কাম কৰিছোঁ সেইবোৰ পিয়ানো আমি বজাইছোঁ তো এবি ৰোডত কাম মানে আমি ৰাতিপুৱা 9টা বজাত পাবগৈ লাগে ষ্টুডিঅ'ত যোনটো আমি ইয়াত ভাবিব নোৱাৰোঁ আমি ইয়াত ষ্টুডিঅ'ত দুপৰ 1-2টা বজাত যাওঁ আৰু ইয়াত ৰাতি 2-3টালৈকে কাম হয় 5-6টালৈকে কাম হয় কিন্তু এবি ৰোডত আমি ইউ হেভ টু ৰিপৰ্ট এট 9 বিকজ দ্য ইঞ্জিনিয়াৰ উইল কাম এট 9 তেওঁলোকে তেনেকৈ কাম কৰে